তিনি মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং ব্যাপক মেৰামতিৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰায় 3 মাহলৈ দলংখন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে দীৰ্ঘদিন ধৰি ব্যৱহৃত এই ঐতিহাসিক দলংখনত বিভিন্ন প্ৰযুক্তিগত মেৰামতি আৰু শক্তিশালীকৰণৰ কাম সম্পন্ন কৰা হ'ব ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে কয় যে সংখ্যালঘু সমাজত বেছিকৈ সোমাইছে ড্ৰাগছ অপৰাধীক ধৰিলে তেওঁৰ ধৰ্মক লৈ কৰা হয় প্ৰশ্ন বহু নিচামুক্তি কেন্দ্ৰত ড্ৰাগছৰ বেহা চলে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত ভয়াৱহ ৰূপত হৈছে বেদখলকাৰীৰ কবলত আছে ৰাজ্যৰ 8খন অভয়াৰণ্য 281খন বনাঞ্চল 5 বছৰত বেদখলমুক্ত হৈছে 1,26,606 বিঘা ভূমি সদনত বেদখল সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৌৰহ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিনত ঠেলাত বাইক লৈ আহিল বিধায়ক অখিল গগৈয়ে ইথানল মিশ্ৰিত ইন্ধনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ বিধায়কগৰাকীৰ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অখিল গগৈৰ প্ৰতিবাদ ড্ৰাগছ সৰবৰাহকাৰীৰ এনকাউণ্টাৰ হ'ব লাগে এনকাউণ্টাৰ নহ'লে নিৰ্মূল নহয় ড্ৰাগছ বুলডোজাৰ লগাই ভাঙক ড্ৰাগছ বেপাৰীৰ ঘৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য 2025ত 4,901টা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে 10 বছৰৰ পূৰ্বে এনে ঘটনাত মাত্ৰ 200 মানুহ গ্ৰেপ্তাৰ হৈছিল সদনত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ দিছপুৰ লাজগেটত থকা হোটেল হায়াত গ্ৰেণ্ডত জিএমচিৰ অভিযান অৱসৰপ্ৰাপ্ত MVI নইমুদ্দিন আহমেদৰ হোটেলত অভিযান জালিয়াতিৰে নইমুদ্দিনে অগ্নি নিৰ্বাপনৰ অনুজ্ঞাপত্ৰ লোৱাৰ অভিযোগ জিএমচিৰ অধ্যক্ষ অচ্যুত বৈশ্যক বদলি নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ বদলি কৰা হৈছে বৈশ্যক বাবুল কুমাৰ বেজবৰুৱাক জিএমচিৰ অধ্যক্ষ হিচাপে নিযুক্তি পৱন খেৰাক পুনৰ তলব ক্ৰাইম ব্ৰাঞ্চৰ পুনৰ 17 জুলাইত কংগ্ৰেছৰ সাংসদ পৱন খেৰাক তলব খেৰাৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰিছিল গোচৰ নগাঁও জিলাৰ ননৈত প্ৰায় 18 কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ মাছখিনি ঢিঙৰ পৰা নাগালেণ্ডৰ ডিমাপুৰলৈ সৰবৰাহৰ বাবে অনা হৈছিল জব্দকৃত মাছখিনি নগাঁও জিলাৰ মীন বিভাগে গাঁত খান্দি পুতি পেলায়